ইফালে আছে মোৰ লগত চাবি তো লাহে কৰি দোকানটো খুলি লওঁ ইফালে তালাটো খোলা আছে ইফালে তালাটো খুলি লাহে কৰি কি হ'ব আজি দেখা হ'ব গাইছ দোকানৰ ভিতৰত মানে একদম ধামাকা হ'ব গাইছ দেখা হ'ব ইফালে চাব পাৰে গাইছ আহি গ'লো দোকানৰ ভিতৰত মানে মোৰ চুলিটো আজি অলপ চিধা কৰি ল'ম মানে ইফালে চাব পাৰে চুলিবিলাক লম্বা হৈছে অলপ চিধা কৰি ল'ম মানে চিধাটো মানে 15 দিন বা 16 দিনৰ পিছত কাটিমে চুলিবিলাক বহুত লম্বা হৈছে আৰু স্কুলত গালি দিছিলে মোক তাৰমানে দুসপ্তাহমান ৰাখি চুলিবিলাক কাটি দিম এনেকুৱা তো আজি ইফালে চাব পাৰে চুলিটো অলপ চিধা কৰি লওঁ দুদিন ঘৰৰ পৰা ওলাব নপাৰিম আৰু বহুত দিন ভিডিঅ' বনাই মই দুখাইছোঁ কিমান দিন ভিডিঅ' বনাই দেখা হ'ব যোনে মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই ফ'ল' কৰি দিব পাৰে এইটো চাওক একাউণ্টটো এইটো ইফালে চাব পাৰে গাইজ এইটো একাউণ্টটো ইফালে চাই লওক এইটো চাওক একাউণ্টটো গাইজ ৰাহুল 0.6 বুলি আছে ইফালে চাব পাৰে ফ'ল' কৰি দিব গাইজ যোনে যোনে ফ'ল' কৰা নাই চিধা কৰা আধা কাম হৈ গ'ল ইফালে চাব পাৰে গাইজ আৰু বাকী এতিয়া আধা কাম হৈ আছে ইফালে চাওক এনেকা গোন্ধাই মানে কি কম আৰু হৈ গ'ল চুলি চিধা ইফালে চাব পাৰে আৰু একদম মানে কি ক'ম আৰু ইমান টাইম লাগিলে 4 ঘণ্টামান লাগিছে কিন্তু একদম দুবাৰ ধুব লাগে আৰু কি কিনি কৰিব লাগে আৰু বহুত একদম মানে ভেজাল আৰু ভেজাল একদম কি ক'ম আৰু তো আজিৰ ভিডিঅ'টো আচলতে এইখিনি আছিল কেনেকৈ লাগিল কমেণ্ট কৰি জনাব আৰু দুদিন মই ঘৰৰ পৰা ওলাব নোৱাৰিম চুলিটো চিধা কৰিব লাগিব না আৰু ফেনেৰ হাৱা খাব নোৱাৰিম দুদিন তো আজিকাৰণে ব্লগটো এইখিনিয়ে গাইছ ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব